আজি বনোৱা হ'ব কুচিয়া মাছৰ ৰেচিপি। কুচিয়া মাছ ধৰা হ'ল পথাৰত, ধৰিলোঁ, ভাগ্য ভাল আছিল, কোনোমতে পালোঁ, সেইবাবে আপোনালোককো দেখুৱাব পাৰিছোঁ। কুচিয়া মাছৰ আঞ্জা বনাবলৈ গৈ আছোঁ, আপোনালোককো দেখুৱাইছোঁ। কুচিয়া মাছটো মিনিমাম 700 গ্ৰামমান হ'ব, পালোঁ পথাৰত। এয়া তেজখিনি কুচিয়াৰ বহুতো গুণাগুণ আছে, সেইবাবে ভাবিলোঁ আজি কুচিয়া মাছৰ এটি ৰেচিপিয়ে বনাই দেখুৱাওঁ। এইখিনি সামগ্ৰীয়ে বনোৱা হ'ব কুচিয়া মাছৰ আঞ্জা। কেনেধৰণে বনাইছোঁ সম্পূৰ্ণ ৰেচিপিটো চাওক, অকণো স্কিপ নকৰিব। এইখিনি কুচিয়া মাছৰ মাংস ওলাল, কেৰাহী পাতি দিয়া হ'ল। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে মিঠাতেল। পোনপ্ৰথমে কুচিয়া মাছখিনি ফ্ৰাই কৰি লোৱা হ'ব, যাতে কেঁচা কেঁচা ভাৱটো অলপো নাথাকক। সেইবাবে কুচিয়া মাছখিনি পোনপ্ৰথমে ফ্ৰাই কৰি থকা হৈছে গৰম তেলত। ইতিমধ্যে অলপ অলপকৈ ফ্ৰাই হ'বলৈ ধৰিছে। লগতে কালাৰৰ বাবে দিয়া হৈছে হালধি। জুতি নাহে কালাৰৰ অবিহনে, সেইবাবে দিয়া হৈছে হালধি। চাওক, কুচিয়া মাছটোৰ ফ্ৰাই কৰি থকাৰ সময়তে কি এটা কালাৰ, সুন্দৰ এটা কালাৰ আহি পৰিছে। কুচিয়া মাছখিনি ফ্ৰাই হৈ পৰিল। সম্পূৰ্ণ কুচিয়া মাছখিনি কাঢ়ি লোৱা হ'ল কেৰাহীৰ পৰা। একেখিনি তেলতে আলু ভাজি লোৱা হ'ব পোনপ্ৰথমে, যিহেতু সৰু সৰুকৈ কুটি লোৱা হৈছে আলুখিনি। এই পদ্ধতিত বনালে খাবলৈ বহুতে সোৱাদ হয়। যদিহে আপোনালোকে কুচিয়া মাছ ঘৰতে বনায় বা আনে, তেতিয়া এই পদ্ধতিত বনাওক। মিনিমাম 5 মিনিটৰ কাৰণে ঢাকনা মাৰি দিছোঁ, যাতে আলুখিনি বইল হৈ পৰক। ইতিমধ্যে আলু বইল হ'বলৈ ধৰিছে। ঢাকনা উদঙাই দিয়া হ'ল 5 মিনিটৰ পিছত। ফ্ৰাই হৈ পৰিল আলুখিনি। হাফ ফ্ৰাই হৈছে, ফুল ফ্ৰাই কৰা নাই, যিহেতু কুচিয়া মাছৰ লগত ভজা হ'ব আকৌ এবাৰ, সেইবাবে হাফ ফ্ৰাই কৰা হৈছে। একেখিনি তেলতে দিয়া হৈছে তেজপাত, আৰু বেলেগ তেল ব্যৱহাৰ কৰা নাই, সেইখিনি তেলতে ভাজি থকা হৈছে এনেকৈ। আৰু দিয়া হৈছে কাটি থোৱা পিঁয়াজ। এইপিনে দি দিয়া হ'ল আদা নহৰু পিঁয়াজৰ পেষ্ট, দেখুৱাবলৈ নহ'ল। সোৱাদৰ বাবে দিয়া হৈছে নিমখ আৰু হালধিৰ অবিহনে জুতি নাহে। দাম কমেই হয়, কিন্তু দুয়োটা নহ'লে যে জুতি কোনো খাদ্যতে নাহে। ইয়াত দি দিয়া হৈছে মছলাটো ভাজিবৰ বাবে কুচিয়াৰ তেজখিনি অকণমান গৰম পানী দি মিহলাই লোৱা হৈছিলে। চাওক, কি এটা সুন্দৰ কালাৰ আহি পৰিছে কুচিয়াত তেজখিনি দিয়াৰ পিছত। মছলাটো দি দিয়া হৈছে। ফ্ৰাই কৰি থোৱা কুচিয়া আৰু আলুখিনি লৰাই লোৱা হৈছে হেতাৰ সহায়েৰে সুন্দৰভাৱে। আজিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কুচিয়া মাছৰ আঞ্জা এই পদ্ধতিত বনাওক। অকণমান দিয়া হৈছে পানী, যিহেতু তেল লাগি আছিলে কুচিয়া মাছ থোৱা প্লেটখনত, সেইবাবে সেই প্লেটখন আখালি পেলাই সেই পানীকণ দি দিয়া হৈছে। আৰু হিচাপ পৰিমাণত 2.5 বাতিমান পানী দিয়া হৈছে। আপোনালোকেও এই পদ্ধতিত বনাওক। সুন্দৰ এটা উতল আহি পৰিছে। তাৰ লগে লগে মিনিমাম 10 মিনিটৰ কাৰণে ঢাকনা মাৰি দিয়া হৈছিলে। 10 মিনিটৰ পিছত ঢাকনা উদঙাই দিয়াৰ পিছতে কালাৰ সলনি হ'বলৈ ধৰিছে। ইতিমধ্যে আজিৰ ৰেচিপিটো সম্পূৰ্ণ হ'বলৈ গৈ আছে। চাওক, কি সুন্দৰ এটা কালাৰ আহি পৰিছে কুচিয়া মাছৰ আঞ্জাৰ। অলপমান দিয়া হৈছে নেমু, কাজি নেমু দিয়া হৈছে। আজিৰ ৰেচিপিটো আপোনালোকক বনাই দেখুৱালোঁ। এটা হ'লেও কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ আঞ্জাভাগ আপোনালোকক বনাই দেখুৱালোঁ, যিহেতু পথাৰত পালোঁ, বৰশী পাতিছিলোঁ, তাকে কুচিয়া মাছ পালোঁ, আপোনালোককো বনাই দেখুৱালোঁ। ভাগ্য ভাল আছিলে, সেইবাবে আজিৰ ৰেচিপিটো আপোনালোকৰ কাষলৈ শ্বেয়াৰ কৰিলোঁ। আশা ৰাখিলোঁ যাতে আপোনালোকে ভিডিঅ'টো চাই, আজিৰ ৰেচিপিটো চাই এটা হ'লেও কমেণ্ট কৰিবলৈ নাপাহৰে। আজিৰ আঞ্জাভাগ কেনে লাগিল জনাব।